राज्यर भिन्न प्रांतत सरकारी आँचनिर नामत व्यापक दुर्नीति तथा अनियम संघटित होइছে और लखीमपुरर डिजू पंचायतत एबार व्यापक दुर्नीति संघटित होइছে और उन्नयन खंडर अधीনৰ नावबैसा उन्नयन खंडर अधीনৰ डिजू पंचायतत सरकारी आँचनिर कामत व्यापक दुर्नीति संघटित होइছে और 2 नং डिजू पथार प्राथमिक विद्यालयत नाम फलक नहुवाকৈ पंचायत प्रतिनिधिर लगते बीजेपीर नेता पाली नेताई निज इच्छामते निम्नमाনৰ सामग्रीৰে निर्माण कार्य चलाई আছে अन्यथार आँचनिर काम নি विद्यालयत गृह निर्माणৰ अभियोग स्थानीय राइज लगते वार्ड मेम्बाৰৰ दुर्नीति फादिल কৰিবলৈ যোৱা স্থানীয় ৰাজ্যৰ লগতে वार्ड मेम्बार और वार्ड तदारक कमिटिक भाबुकी प्रदान करे पंचायतखনৰ सभापतिर लगते दुर्नीतिर লগত জড়িত থকা বিজেপিৰ নেতা পালি নেতাসকলে और ইতিমধ্যে वार्ड मेम्बार গৰাকীৰ লগতে वार्ड तदारक कमिटिয়ে এই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ জিলা উপায়ুক্তক এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে ইয়াৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত বিচাৰি সদৌ অসম নিবনুৱা সন্থা লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ক্ষীৰোদ চেতিয়াই জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমার ডিজু পঞ্চায়েতৰ 8 নম্বৰ ওয়ার্ডতে বেশি দালালি বেশি কেলেঙ্কারি সরকারি আসনি আহে ঠিক কিন্তু দালাল পার্টির কারণে কাম কমপ্লিট নহয় আধৰুৱা হৈ থাকে 5 বছৰ পিছে পিছে মেম্বার হয় মেম্বাৰৰ নামটো বদনাম যিকিটা কমিটি নোহোৱাকে মানে কমিটি আমাক যেটো ওয়ার্ড কমিটি বনাইছে আমি দুদিনকে ট্রেনিং লৈছো আমাক সব শিকাইছে